Yo, at least DV killer. গৰম বাইকটো গৰমে মোৰ মাথাও গৰম হৈ গ'ল। এনেইতো স্মুথে বাইকখন, এতিয়া চাৰ্ভিচিং কৰি আৰু স্মুথ হৈ গ'ল। গুড মৰ্ণিং গাইজ, দিছ ইজ ডাইব ব্লগছ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি গুৱাহাটীতে আছোঁ মই। বাইকখন অলপ আজি চাৰ্ভিচিং কৰিব নিওঁ, তাৰপিছত চেচাংদাৰ তাতো যাম। চ' কুল ষ্টাৰ্ট কৰোঁ আহক। কিমান বস্তু ল'ব ঠিক নাই। এটলিষ্ট ডিভি কিলাৰটো লগোৱাৰ পৰা অলপমান বাচিছে ভাই। ৰাইজ শান্তিৰে শুব পাৰিছে। বলক গৈ থাকোঁ। খালি এটাই কথা, আৰু পুলিচে নধৰিলেই হ'ল। আজি এনেও এটা চাৰ্ভিচিঙৰ ফাটকা লাগিবই, 2-3টা ফাটকা নালাগিলেই হ'ল খালি একেলগত। ইয়াতহে ভালকৈ ধুনীয়াকৈ পাব্লিক ৰিয়েকশ্যন পোৱা যায়। মানুহ ঢেৰটো, ভিৰ ঢেৰ। খালি পুলিচৰ ৰিয়েকশ্যন নালাগে ভাই। শ্বৰ্টকাট লৈ যাব লাগিব, এনেওতো হাইৱে দিটো যাব পৰা নাযাবই আজি। এদিনেই গৈছিলোঁ এইফালেদি, বাইক ৰখাই দিছোঁ লাষ্টত, আৰু মই উপায় নাই। আকৌ ঠাণ্ডা হ'ব দিছোঁ, আকৌ ষ্টাৰ্ট দিছোঁ ভাই। ইমান কিবা বনাই আছে নহয় হাইৱেটোত, গড় চুকৰলৈকে যাবলৈ। দেখিছে নহয়, ক্লাছডাল ধৰি দিলে। এইটো ডিভি কিলাৰ লগোৱাৰ পিছত চাউণ্ডেই নাই, একদম ধুনীয়া শান্ত। মানে মন গ'লে একদম হুলস্থুল কৰি ফালিও যাব পাৰি, নহ'লে একদম ঠাণ্ডাকৈ শান্তিকৈও যাব পাৰি। এইকণতেতো এতিয়া নধৰিলেই হ'ল আৰু। নাই চাওক, কাৰো কাণত লগাই নাই, পুলিচ ইমান ৰখি আছে। পৰা হৈ যাওঁ, বহুত দিন অহাও নাই এইফালে বহুত শ্বৰ্টকাটো হয়। আৰু প্লাছ ইয়াতে গুৱাহাটীত মই 2-3 বছৰ থকা ন, জ্যোতি চিত্ৰবনতে পঢ়া। এইখিনি জেগালৈ আহিলে মানে পুৰণা কথা মনত পৰি যায়। আগতে এইবিলাক জেগাতে এইকণতে দোকান এখন আছিলে, ক'ত গ'ল হোটেল এখন, 50 টকাত গাহৰি মাংস ভাত। আছে নাই এতিয়া, নাই নেকি। খুব খাওঁ আগতে তাত। ফাইনেলি আহি পালোহি কাৱাছাকি। গৰম বাইকটো গৰমে মোৰ মাথাও গৰম হৈ গ'ল, এনেকুৱা ভিৰ। হৈ গ'ল চাৰ্ভিচিং, আৰু লাগি গ'ল ফাটকা 10,000 টকাৰ। মোৰ থাৰখনতে আজিলৈকে থাৰ্ড চাৰ্ভিচিং কৰিছোঁ, 6-7 হাজাৰ টকা পাৰ হোৱা নাই কেতিয়াও। এইখনৰ ফাৰ্ষ্ট চাৰ্ভিচিঙতে 10,000 টকা। এনেইতো স্মুথে বাইকখন, এতিয়া চাৰ্ভিচিং কৰি আৰু স্মুথ হৈ গ'ল।
চালিয়া হৈ গ'ল 100 ডিগ্ৰী চেলচিয়াছ আৰু বাইকখন ডাঙৰ ন এইখন ফালি চেলি উলিয়াব নোৱাৰি এইফালে চাইডে টাইডে হাত বিষাই গ'ল ক্লাছ ধৰি ধৰি ভৰিত একদম গৰম হাৱা মাৰি আছে ইমান গৰম হৈ গৈছে বাইক চাওক বাইক চাওক দুকাটি beauties गुरुजी प्रणाम गुरुजी नमस्ते सीट किटा न বাইকখন খুলি দিলে খুলিলোঁ আৰু কওকচোন কি কি কাম কৰিব এতিয়া যোৱাকালি এনে তোমাৰ ছাৰ্ভিচ হৈ গৈছে ছাৰ্ভিচ হ'ল চ' আইডিয়েলি ইঞ্জিন অইল বা এইবোৰ চব চেক কৰা হৈ গৈছে ইঞ্জিন অইল আৰু কুলেণ্ট নৰ্মেলি ছাৰ্ভিচ সিহঁতে দুটাই বস্তু চেক কৰে কিন্তু এটা বিৰাট ইম্পৰ্টেণ্ট বস্তু হয় যোনটো কোম্পানীত চেক কৰা নহয় আৰু সেইটো একচুৱেলি কাষ্টমাৰে নক'লে চেক নকৰেও বাট আমাৰ ইয়াত আমি কৰোঁ আৰু আইডিয়েলি এইটো কৰিবও লাগে যিকোনো ৰাইডাৰে চেক কৰে তুমি এইটো এয়াৰ ফিল্টাৰ ওচৰলৈ আহা এয়াৰ ফিল্টাৰটো চোৱা চফা দেখিছা এইটো ইনপুট ছাইডটো হয় এইটো ইনপুট ছাইড ইমানো লেতেৰা নাই আছে ইমানো লেতেৰা নাই এইটো যদি ৰেচ এয়াৰ ফিল্টাৰ হয় ইমানো লেতেৰা নহয় ধৰা ইয়াত চোৱা তুমি এতিয়া থ্ৰটল বডি ছাইডটো চোৱা এইবোৰ ইনটেক ডাক্স হয় ইয়াৰ ভিতৰত ইঞ্জিনলৈ সোমায় এই ডাক্সবোৰ এইবোৰ বালি চোৱা তুমি বালি চৰত গৈছিলা নেকি ক'ৰবাত বালিত গৈছিলোঁ নামেৰিত গৈছিলোঁ এবাৰ এইবোৰ চোৱা ইয়াত বালি সোমাইছে এই বালিটো ক'লৈ গৈ আছে জানা ইঞ্জিনত যাব ন চ' সেইটো কাৰণে হাৰ্ম কৰিব ইঞ্জিন হাৰ্ম কৰিব এতিয়া তোমাক মই তোমাৰ হেৰিৰ হেল্থটো দেখাম অলপ পিছত কি কয় এইটো তোমাৰ ভল্ভকেইটা চ' সেইকেইটাও দেখুৱাই আছোঁ মই এইকেইটা খুলি লওঁ বক্সটো খুলি লওঁ আমি বক্সটো খুলি লৈ ভল্ভকেইটা দেখাই আছোঁ চ' আমি বাৰে বাৰে কোৱাওঁ যে থ্ৰটল বডি আৰু ভল্ভ ক্লিনিং কৰিব লাগে ৰিজনটো ইয়াত চাওঁ বাইকখনটো বেছি চলা নাই 1000 কিলোমিটাৰ চলিছে 1200 কোনো বেয়া জেগাত যোৱা নাই অকণমান বালি চৰত এবাৰ যোৱা হৈছে কিন্তু এইবোৰ চোৱা লেতেৰাকেইটা চোৱা লেতেৰা থ্ৰটল বডি এই ভাল্ভকেইটা চোৱা ইনটেক আৰু এক্সজষ্ট ভাল্ভকেইটা চোৱা তাৰ কালাৰ আৰু ডিপজিশ্যন তাত কাৰ্বন ডিপজিট হৈ য়েল্ল' হৈ ক'লা হ'ব ষ্টাৰ্ট হৈছে আৰু যিটো কাৰণে আস্তে 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 বস্তুটো বেয়া হ'বলৈ ধৰে আস্তে আস্তে বাইক ষ্টাৰ্ট বন্ধ হয় মিছ ফায়াৰ হয় এইকেইটা চাফা কৰাক কৰিছোঁ ইয়াৰ কালাৰতে বহুত ডিফাৰেঞ্চ দেখা পাই যাবা ভাল্ভৰ কালাৰ চোৱা এইটো কালাৰ চোৱা কিন্তু ভিজিবল ভাল্ভটো আৰু সেইফালৰ কালাৰটো চোৱা ভিজিবল ভাল্ভটো ইমানখিনি ডিফাৰেঞ্চ থাকে চ' মানুহে কয় যে এইটো নকৰিলেও হয় বা ইমান মেজৰ হেৰি নাই বা দাম ইমান কিয় লয় ৰিজন বিং থ্ৰটল বডি বা ভাল্ভ ক্লিনিঙৰ কাৰণে গোটেই এয়াৰ বক্স আল্টিমেটলি মৰলেছ আধা বাইকখন খুলিব লাগে চ' যোনে নাজানে বা নেদেখে সিহঁতৰ কাৰণে লাগে যে দাম বেছি লৈছে নেকি বা যোনে একচুৱেলি দেখে কি হৈ আছে সি গম পায় যে কিমান কষ্ট হয় বাট কিমান ইম্পৰ্টেণ্ট হয় এইটো ক্লিন কৰাটো কিমান টাইম লাগিব টাইম আছে হেয়াৰ ফিল্টাৰ চাফ কৰিব আছে মোটামুটি এঘণ্টা ব্লগটো এণ্ড কৰোঁ সন্ধিয়া হৈ গ'ল ন আজি আপুনি এণ্ড কৰি দিয়কচোন So guys, if you like the vlog, যদি ভাল লাগিলে আপোনাৰ প্লিজ লাইক দ্য ভিডিঅ' শ্বেয়াৰ ইট এমং ইয়াৰ ফ্ৰেণ্ডছ আৰু ছাবস্ক্ৰাইব কৰি দিব টু দিব্যজ ভ্লগছ আৰু এটি ৰেচিঙৰ ফালে অকণ চাব With that said, this is Shashank Sharma saying goodbye from 88 Racing and Divyas Vlogs. See you in the next vlog guys. Bye bye. Bye.